অসম আৰক্ষী ABUB ট্ৰেইনিং চেণ্টাৰ চাম আহক ক'ত ক'ত আপোনালোকৰ ট্ৰেইনিং হ'ব। এতিয়া ইয়ে হৈছে দেৰগাঁও প্ৰশিক্ষণ কেন্দ্ৰ। আমি এতিয়া দেৰগাঁও প্ৰশিক্ষণ কেন্দ্ৰত সম্পূৰ্ণ চাম আহক তাত কেনেকৈ পুলিচসকলক প্ৰশিক্ষণ দিয়া হয়, মানে ট্ৰেইনিং দিয়া হয়। আৰু এয়া হৈছে দেৰগাঁও প্ৰশিক্ষণ কেন্দ্ৰত গৈ থকা কিছু মুহূৰ্ত। কিন্তু দেৰগাঁও প্ৰশিক্ষণ কেন্দ্ৰত যদি আপোনালোকৰ প্ৰশিক্ষণটো হয়, যদি হয় মানে তাত যিমানে চাকৰি পাইছে সিমানেতো তাত যাবই লাগিব। লাগিলে আপোনালোকে 6 মাহৰ কাৰণে হ'লেও যাব লাগিব বা 4 মাহৰ কাৰণে হ'লেও যাব লাগিব। কাৰণ কথাটো এনেকুৱা, যেতিয়া আপোনালোকে ট্ৰেইনিং চেণ্টাৰত ট্ৰেইনিং কৰিব, ধৰি লওক যিসকলে ABত পাইছে তেওঁলোকে যি কিছুমান বেটেলিয়ানত যেতিয়া ট্ৰেইনিং কৰিব, তাৰ পাছৰ পৰা আনি হ'লেও সেই হেডকোৱাৰ্টাৰৰ পৰা আনি আপোনালোকৰ শেষৰ সময়ত BOP কাৰণে আপোনালোকক দেৰগাঁও ফিল্ডলৈ আনিব। আৰু এইবিলাক ঘৰবিলাক যে হৈছে, এইবিলাক হৈছে AB ল'ৰাবিলাক থাকিবৰ কাৰণে। AB হওক UB হওক যিমান যি হওক, এই ৰঙা ৰঙা ইটা গেটৰ ঘৰবিলাক দেখিছে। আৰু ইফালে জুইশাল আছে এনেকৈ। কিন্তু প্ৰত্যেকখিনি ভিডিঅ' কৰিব নোৱাৰি, মানে কিছুমান অসম আৰক্ষীৰ ভিতৰৰ চোৱাত নিয়ম আছে, সেই নিয়মৰ কাৰণে গোটেইখিনি কৰা নাই। আৰু এইবোৰ দেখিছে, এয়া হৈছে অসম আৰক্ষী আগতে হৈ যোৱা BOP সময়ৰ কিছু দৃশ্য। এতিয়া যিসকলে চাকৰি পাব তেওঁলোকে অহা বছৰকৈ এনেকুৱা দিনত এই প্ৰগ্ৰেমটো এনেকুৱাকৈ থাকিবলৈ পাব। এতিয়া দেখিছে নহয়, এইবিলাক ৰঙা নীলা বা সেউজীয়াকৈ আছে যে, এয়া হৈছে দেৰগাঁৱত যিখন লাচিত বৰফুকন পুলিচ একাডেমি বুলি যে কয়, সেই লাচিত বৰফুকন পুলিচ একাডেমি সেই ফিল্ডখন এইখন, যিখনে পেড বা আদি কৰি যিকোনো হয় সেইখন হয়। আৰু এয়া দেখিছে নহয়, এইখন হৈছে মেইন ফিল্ডখন। ইয়ালৈকে আপোনালোকৰ দৌৰাব, মানে ইয়াতে প্ৰেক্টিচটো হ'ব। তাৰপিছত আকৌ এই যে ঘৰবোৰ এনেকৈ ল'ৰাবোৰ আনিব, এনেকৈ আনি পিনি ল'ৰাবোৰ তাত নমাব। তাৰপৰা আপোনালোকে বস্তু মেলি লৈ সেই ৰঙা ৰঙা ঘৰবোৰত থাকিব লাগিব। পাছফালে লেট্ৰিন বাথৰুম আছে যদিও ইমানখিনি ভাল নহয় যে পাৰিব, কিন্তু ট্ৰেইনিঙৰ সময়ত তেনেকুৱাখিনি থাকিবই লাগিব। আৰু ইয়াত দেখিছে দৌৰি আছে, এয়া হৈছে দেৰগাঁৱৰ ভিতৰৰ পৰিৱেশটো। আৰু এইখন হৈছে এখন গেট, এইখন গেটো এনেকৈ গৈ সেইপিনে যাবগৈ পাৰি। এইবোৰ মানে চবফালে আপোনাৰ যেনিয়ে যায় চবফালে ঘৰবোৰ একেকৈ তাত PTC BTC এনেকৈ এইবোৰ ধেৰি আছিল। আৰু তাত যিসকল যাব আমি সকলো লগ পাম। আৰু চাব তাত এটা চাইডে লিচু গছ ধেৰ আছে। আৰু এনেকুৱা ধৰণৰ যিকোনো সম্পূৰ্ণ পুলিচৰ ভিডিঅ' পাবলৈ বা ডিফেন্সৰ ভিডিঅ' পাবলৈ আমাৰ এই চেনেলটো যিসকলে প্ৰথমবাৰ কাৰণে আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। অনাগত দিনত আমাৰ ট্ৰেইনিঙৰ সময়ত গোটেই ভিডিঅ'খিনি পাই থাকিব।